মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অন্বয়ী পদ্ধতিৰ সাংকেতিক উদাহৰণ। এই সাংকেতিক উদাহৰণত দৃষ্টান্তৰ সংখ্যা 4টা লোৱা হৈছে। পূৰ্বৱৰ্তী ঘটনা, অন্বেষণীয় ঘটনা। প্ৰথম দৃষ্টান্তত কেপিটেল লেটাৰ ABCD, অন্বেষণীয় ঘটনা স্মল লেটাৰ ABCD। দ্বিতীয়ত কেপিটেল লেটাৰ AMNO, সেইদৰে অন্বেষণীয় ঘটনাত স্মল লেটাৰ AMNO। তৃতীয় দৃষ্টান্তত কেপিটেল লেটাৰ APQR, অন্বেষণীয় ঘটনা স্মল লেটাৰ APQR। চতুৰ্থ দৃষ্টান্তত কেপিটেল লেটাৰ AXYZ, সেইদৰে অন্বেষণীয় ঘটনা স্মল লেটাৰ AXYZ। অৰ্থাৎ কেপিটেল লেটাৰ A হ'ল স্মল লেটাৰ এৰ কাৰণ। অন্বয়ী প্ৰণালীৰ এই সাংকেতিক উদাহৰণটোৱে দেখুৱায় যে ইয়াত দুটাতকৈ অধিক দৃষ্টান্ত অৰ্থাৎ 4টা দৃষ্টান্ত লোৱা হৈছে। এই দৃষ্টান্ত 4টাৰ মাজত এটাই মাত্ৰ মিল থকা সামান্য সংস্কৃতি আছে, সেয়া হ'ল পূৰ্বৱৰ্তী ঘটনাৰ কেপিটেল লেটাৰ A আৰু অন্বেষণীয় ঘটনাৰ স্মল লেটাৰ A। গতিকে কেপিটেল লেটাৰ A হ'ল স্মল লেটাৰ এৰ কাৰণ। ইয়াক বাদ দি বাকী BCD, MNO, PQR, XYZ আদিবোৰ কোনো দৃষ্টান্তত উপস্থিত আছে যদিও অন্য কোনো দৃষ্টান্তত ই উপস্থিত নাই। যেনেকুৱা প্ৰথম দৃষ্টান্ততে BCD, দ্বিতীয় দৃষ্টান্তত MNO, গতিকে সেইবিলাকৰ দৃষ্টান্তবিলাকৰ লগত মিল নাই। অকল মিল আছে ইয়াত কেপিটেল লেটাৰ A, প্ৰতিটো দৃষ্টান্তত মিল আছে। সেইদৰে আমি ক'ব পাৰিম যে কেপিটেল লেটাৰ A হ'ল স্মল লেটাৰ এৰ উপস্থিতিৰ কাৰণ, আৰু বাকীবিলাক মিল নথকা কাৰণবিলাকক অপহৰণ কৰা হ'ল।